সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু চোতালত ধান মেলি থোৱা আছে কিয়নো মাঘৰ বিহু আহি আছে। আৰু মই ওলালোঁ হাতত গাখীৰ বাল্টিং আৰু চাইকেল লৈ পথাৰলৈ গৰুক পানী খাবলৈ আহিছোঁ, গৰু চাবলৈ আহিছোঁ। আৰু মই গাখীৰখিনি অনাৰ কাৰণ হৈছে যে আমাৰ এই গৰু পোৱালিটোক গাখীৰখিনি খুৱাবলৈ আনিছোঁ। তাইক আমি সকলোৱে মৰমতে মুনু বুলি মাতোঁ। পোৱালিটো জন্ম হোৱা প্ৰায় 10 দিনমানৰ পিছতেই গাইজনীৰ কিবা বেমাৰ হৈ গাইজনী মৰি থাকে। আৰু তেতিয়াৰ পৰাই তাইক এনেকৈ আমি গাখীৰ খুৱাওঁ। দিনটোত 3 পৰা 4 বাৰকৈ তাইক গাখীৰ খুৱাবলগীয়া হয়। প্ৰথম কেইদিন গাখীৰ খাবলৈ দিগদাৰ কৰিছিল যদিও এতিয়া তাই ধুনীয়াকৈ গাখীৰখিনি খায়। তাইও চাগে বুজি পোৱা হৈছে তাইৰ মাক যে এই পৃথিৱীত নাই বুলি। যিহেতু আমি গাঁৱলীয়া ল'ৰা, সেয়েহে দিনটোৰ কামৰ ভিতৰত গৰু গাই চোৱা চিতা কৰাও আমাৰ কামৰ মাজতে পৰে। সেয়েহে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।